আপোনালোককে স্বাগতম জনাইছো আজি লৈ আনিছো কিছুখিনি গামখাৰু ডিজাইনৰ সেট আৰু লগতে গামখাৰুৰ ডিজাইন যদি ভাল লাগে তেতিয়াহলে ভিডিওটোক এটা লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব প্ৰথমতে দেখাইছো এইটো এটা গামখাৰু ডিজাইনৰ বেনাৰ সেট যেটো আমি কমপ্লিটলি ৰূপেৰে বনাইছো সিলভাৰ বেস হয় ইয়াত এজোৰ ইয়াৰিং থাকিব এটা সুন্দৰ গলপটা আছে লগতে এটা বেনাৰ সেট আছে যেটো আমাৰ সিলভাৰ আৰু গোল্ডেনৰ কাম কৰা হৈছে কমপ্লিট সিলভাৰ বেস হয় ইয়াত গামখাৰু এজোৰ আছে আৰু এটা ৰিং আছে যদি আপোনালোকে সেটটো কমপ্লিট কম্বো হিচাপে ল'ব বিচাৰে তেতিয়াহলে ল'ব পাৰে তেতিয়াহলে এই ৰিংটো পাব আপোনালোকে একেবাৰে ফ্ৰী আৰু যদি সিঙ্গেল কে সেটটো ল'ব বিচাৰে বা গলপটাটো ল'ব বিচাৰে বা খাৰুজোৰ ল'ব বিচাৰে তেনেকৈ আপোনালোকে ল'ব পাৰিব মোৰ কন্টাক্ট নম্বৰটো ডিসপ্লে হৈ আছে আপোনালোকে কন্টাক্ট কৰি পেলাই আপোনালোকে বুকিং কৰি ল'ব পাৰিব নেক্সট মই আৰু এটা ডিজাইন দেখুৱাম আজি যিখিনি ডিজাইন মই দেখুৱাম গটেখিনি গামখাৰুৰ ওপৰতেই হয় এইটো এটা গামখাৰু ডিজাইনৰ জাপিৰ সেট হয় ইয়াত গামখাৰু ডিজাইনৰ ডাইস ওয়ার্ক কৰা হৈছে আমাৰ গামখাৰুত যিবিলাক কাম কৰা হয় হেবিলাকক ডাইস কাটিং বুলি কোৱা হয় গটিকে ইয়াতো গামখাৰুত ডাইস কাটিং কৰা হৈছে আৰু ইয়াত সুন্দৰ ডাইস কাটিংৰ এডাল গলপটা লগত আছে এজোৰ সুন্দৰ ডাইস কাটিংৰ খাৰু আছে মিনি গামখাৰু ইয়াত খেৱালি ফুলৰ কাম আমাৰ যেটো খিলিখামনি হেতু নাই কিন্তু এটো এটা সুন্দৰ গামখাৰু ডিজাইন হয় এটো এটা কম্বো সেট হয় আপোনালোকে ল'ব পাৰিব আৰু যদি সিঙ্গেল পিস হিচাপে ল'ব বিচাৰে তেনেকৈ ল'ব পাৰিব এইখিনিতে আপোনালোকে ভিডিওটো লাইক কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে স্ক্ৰিনশ্বটটো মোক WhatsApp কৰি দিব তেতিয়াহলে আপোনালোকে লাভ কৰিব বিশেষ গিফট এতিয়া আৰু এটা সেট দেখাবলৈ গৈ আছো এটো এটা যেটো আমাৰ গামখাৰু ডিজাইনৰ এই সেট হয় ইয়াত আমাৰ মিনি গামখাৰু এজোৰ দিয়া হৈছে যত আমি হিলিখামনি তিনিটা হিলিখাৰে কাম কৰিছো মোৰ এজোৰ খুবেই ফেভাৰিট হয় আপোনালোকে পিন্ধিলে খুব ভাল পাব যি কোনো পাৰ্টিৰ কাৰণে পাৰফেক্ট হয় লগতে এয়া গলত ডাবল লেয়াৰৰ এটা সুন্দৰ হাফ গামখাৰুৰ সেট হয় ইয়াৰিং জুৰো হাফ গামখাৰু ইয়াৰিং হয় আৰু দীঘলীয়া ধুনিয়াকে চেইন দি পেলে বনোৱা হৈছে যদি আপোনালোকে ছুটিকে বনাব বিচাৰে তেনেকৈ পাৰিব টপ আকাৰেও পাব তো এইকেটা সেট দেখুৱালো ইয়াৰ উপৰি এতিয়া মই গামখাৰুৰ কেইটামান ডিজাইন দেখুৱাইছো প্ৰথমতে এইটো মিনাকাৰী গামখাৰু দেখুৱাইছো যত আমাৰ ৰেড মিনা কৰা হৈছে আৰু জাপিৰ ডিজাইন আছে জাপিটো আমি এমবস কৰি উলিয়াই দিছো গটিকে খুবেই মৰম লগা এই জাপি গামখাৰু পাত আগতে ডাইস কাটিং খাৰুজোৰ মই অলৰেডি দেখুৱালো আপোনালোকক আৰু ইয়াতে মই তিনিজোৰ খাৰু দেখুৱাইছো যিবোৰ আমাৰ তিনিটা হিলিখাৰ সিঙ্গেল লেয়াৰৰ গামখাৰু মুঠি গামখাৰু হয় ইয়াতে আমি একেবাৰে ৰাইট সাইডৰ যিজোৰ খাৰু ৰাখিছো হেজোৰ স্পেশালি বনাইছো আমি সৰু হাতৰ কাৰণে তাৰ মানে সৰু ক্ষীণ হাতৰ কাৰণে বা সৰু ছোৱালীৰ কাৰণে আপোনালোকে যদি তেনেকৈ বনাই ল'ব বিচাৰে তেতিয়াহলে ল'ব পাৰিব 5000 ৰ আন্ডাৰতে তেনেকুৱা সৰু খাৰুবোৰ পাই যাব আৰু 6000 ৰ আন্ডাৰত আপোনালোকে 3 বা 4 লিখাৰ খাৰুবোৰ পাই যাব থ্যাংক ইউ